Welcome to our channel. আপোনালোকে নিশ্চয় পৃথিৱী বিখ্যাত এপল কোম্পানীৰ বিভিন্ন বস্তু আইফোন, আইপ্যাড, আইপড, মেক ল্যাপটপ অথবা এপল ওয়াচ আদি নেদেখাৰ কোনো কথাই নাই। আৰু এই বস্তুবিলাকত লাগি থকা এপল কোম্পানীৰ লোগো এটুকুৰা খাই থোৱা এটা আপেলৰ ছবিটো মন কৰিছে নিশ্চয়। কিন্তু আপুনি কেতিয়াবা ভাবি চাইছেনে এই আপেলটোৰ এটুকুৰা খালে কোনে? আহক এই কথা জানিবলৈ আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। এনেদৰে বেটিকৰি বিষয়বস্তুৰ ওপৰত বেটিকৰি ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰোঁতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। এই কাহিনীটো আৰম্ভ হৈছে 1977 চনৰ পৰা। তেতিয়াৰ পৰা ৰব জেনফ নামৰ এজন গ্ৰাফিক ডিজাইনাৰে এপল কোম্পানীৰ বাবে লোগো তৈয়াৰ কৰিছিল। তেওঁ যেতিয়া লোগো হিচাপে আপেলটোৰ ছবি আঁকিছিল আৰু এই আপেলটোৰ এটুকুৰা কাটি দিছিল যাতে আন মানুহে আপেলটোক বেলেগ ফল বুলি অথবা চেৰি বুলি নাভাবে। লগতে তেওঁ ৰামধেনুৰ ৰঙৰ দৰে আপেলটোত ৰঙৰ এটা ডিজাইন কৰি দিছিল। তেওঁ এই কাৰণে ৰং কৰি দিছিল যাতে আন মানুহে ভাবিব পাৰে যে তেওঁলোকৰ কম্পিউটাৰবিলাক হ'ল ৰঙীন। কাৰণ সেই সময়ত এপল কোম্পানীয়ে এপল2 নামেৰে বিশ্বৰ সৰ্বপ্ৰথম ৰঙীন কম্পিউটাৰ তৈয়াৰ কৰিছিল। সময়ৰ পৰিৱৰ্তনৰ লগে লগে আপেলটোৰ ৰঙৰহে পৰিৱৰ্তন হ'ল, কিন্তু তাৰ আকাৰ আৰু আকৃতি একেদৰে থাকিল। প্ৰথম অৱস্থাৰ পৰা এই আপেলটোৰ লোগো দেখিলে এনেকুৱা লাগে যেন আপেলটোৰ এটুকুৰা কোনোবাই খাইহে পেলালে। প্ৰথমবাৰ কাৰণে এপল কোম্পানীৰ CEO ষ্টিভ জবছে এই এটুকুৰা খাই থোৱা আপেলৰ লোগোটো যেতিয়া দেখিলে তেওঁ প্ৰথমবাৰতেই পচন্দ কৰিলে। ষ্টিভ জবছে এই লোগোটো পচন্দ কৰাৰ আন এটা কাৰণ হিচাপে ক'ব বিচাৰে যে কেলিফৰ্ণিয়াত তেওঁৰ এখন বিৰাট ডাঙৰ আপেলৰ বাগান আছে। তেওঁ আপেল এটা সম্পূৰ্ণ ফল বুলি গণ্য কৰে। এই কোম্পানীৰ লোগোটো আৰম্ভণিৰ পৰাই অৰ্থাৎ 1976 চনৰ পৰাই আপেলৰ লগত জড়িত। কোম্পানীটোৱে প্ৰস্তুত কৰা সৰ্বপ্ৰথম লোগোটোত এজোপা আপেল গছৰ তলত মহান বিজ্ঞানী নিউটনৰ প্ৰতি সন্মান জনাই তেওঁৰ প্ৰতিচ্ছবি অংকন কৰি দিছিল। কিন্তু ইয়াক লৈ ষ্টিভ জবছ অকণো সন্তুষ্ট নাছিল। সেইকাৰণে পাছৰ বছৰটোতেই অৰ্থাৎ 1977 চনত কোম্পানীৰ বাবে লোগো প্ৰস্তুত কৰাৰ দায়িত্ব দিছিল ৰব জেনফ নামৰ গ্ৰাফিক ডিজাইনাৰজনক। মূল কথাটো হ'ল ৰব জেনফে আপেলটোৰ এটুকুৰা কাটি দিলে কিয়? কিছুমানে ক'ব বিচাৰে যে তেওঁ এনেদৰে লোগোটো প্ৰস্তুত কৰিছিল কম্পিউটাৰ বিজ্ঞানৰ পিতৃস্বৰূপ এলেন টাৰ্নিঙৰ স্মৃতিত। তেওঁৰ মৃত্যু হৈছিল 1954 চনত আৰু তেওঁৰ মৃত্যুৰ সময়ত তেওঁৰ কাষত পোৱা গৈছিল এটুকুৰা খাই থোৱা এটা বিষাক্ত আপেল। আন কিছুমানে ক'ব বিচাৰে ষ্টিভ জবছে ভাল পাইছিল এক বিশেষ প্ৰকাৰৰ আপেল আৰু সেই আপেলবিধৰ নামেৰে মেক কম্পিউটাৰৰ নামটো ৰাখে। বহুতে বহুত ধৰণে ক'ব বিচাৰে যে সময়ৰ গতিশীলতাৰ লগে লগেই এপল লোগোটোলৈও আহিলে বহুতো পৰিৱৰ্তন। প্ৰথম অৱস্থাত আপেলটোৰ ছবিটোৰ কাষতে এপল শব্দটো লিখি দিছিল, কিন্তু পাছত শব্দটো আঁতৰাই দিয়া হ'ল। পৰৱৰ্তী সময়ত ক'লা ৰঙৰ আপেলৰ লোগোটো তৈয়াৰ কৰা হৈছিল আৰু তাৰ পাছত 3D লোগো তৈয়াৰ কৰা হ'ল আৰু ফাইনেলি লোগোটোৰ ৰং হোৱাইট আৰু গ্ৰে কৰা হ'ল, যিটো বৰ্তমান আমি এতিয়া চিনি পাওঁ। আজিলৈ ইমানেই। মোৰ পৰৱৰ্তী ভিডিঅ'ত আপোনাক এনেদৰে লগ পোৱাৰ আশাৰে ধন্যবাদ জনালোঁ।